through me, hypnotized by the sounds I'm breathing in. Hold tight, chemicals collide. Hold tight, hold tight, hold tight. Dripping lights paint the skies, all because of you. নমস্কাৰ, হেল্ল' গাইজ, দ্য ফাৰ্মাৰ গাই হিয়াৰ। কেইদিনমান বিৰতিৰ পাছত আকৌ আপোনালোকৰ মাজলৈ আহিলোঁ। এইকেইদিন খুব ব্যস্ত আছিলোঁ, আপোনাৰ বাহিৰে কাম হৈ আছিল। বতৰটো ইমান ঠিক হোৱা নাছিল, তো দুদিনমান বতৰটো ভাল পাওঁতে তথাপিও ইমান ভাল নহয় বতৰটো এইকেইদিন। বৰষুণ ৰ'দ এনেকৈ আছিল। বাহিৰত যিমানখিনি কাম আছিল বাহিৰে কামখিনি কৰি ল'লোঁ। তাৰপিছত আৰু এইটো চাইডে ভিতৰত কৰি থ'বলৈ গৈছিলোঁ, আপোনালোক দেখাইছিলোঁ ভিডিঅ'বিলাকত আগতে। ইফালে চাফা কৰি আছিলোঁ, তো এতিয়া চাফা হ'লগৈ। ইফালে এই আমবাৰীখন চাফা হ'ল, ইফালে দেখিছে ইয়াতো কল লাগি আছে, আৰু ইফালেও কল লাগি আছে, ইফালে চব চাইডে কল লাগি আছে। এইপিনে আম গছখিনি গোটেইখিনি জোপোহা বান্ধি আপোনাৰ জাবৰ হৈ গৈছিল, তো এইখিনি চাফা কৰি দিয়া হ'ল। এতিয়া আম ছিজন গ'ল, এতিয়া চাফা কৰিব লাগিব এতিয়া। আৰু এইফালে নেমু গছখিনি এনেকৈ পূৰা আপোনাৰ জাবৰ হৈ আছিলে, এইফালে চাফা কৰিলে। এইফালে নেমু পকি আছে, এইবিলাক ইলাচি নেমু হয়। এইপিনে মধুৰি গছ এইখিনি, সেইফালে কল লাগি আছে, ইয়াত লাগি আছে থকা, এইফালে লাগি আছে। বিশেষকৈ কলখিনিৰ কাৰণে চাফা কৰি দিয়া হৈছে। দেখিছে চবফালে আপোনাৰ কল লাগি আছে, আৰু এইটো ভাদ মাহত এতিয়া কলৰ পূৰা ছিজন চলি আছে, তো কল লাগিব। আৰু এইফালে এইখিনি বন চাফা কৰা হৈছিলে যদিও আকৌ বন হৈ গ'ল। বাৰিষা বতৰ যিহেতু, পটককৈ ৰ'দ দিয়ে, বৰষুণ দিলে পটককৈ ঘাঁহবিলাক উঠি যায়। এইফালে গোটেইখিনি চাফা কৰিছিলোঁ, দেখিছিলে। ইফালেতো আম পুলি এটা আছে, তো এইডোখৰতে থাকিব দিলোঁ, এইডোখৰ আঁতৰাই দিয়া নাই। আৰু এইফালে আপোনাৰ যোৱা সপ্তাহত এইপিনে ধানত দৰৱ মাৰিছিলোঁ। এইখিনি আপোনাৰ ৰঙা পৰিছিলে, এতিয়া সেউজীয়া হৈ আহিলে, ভাল হৈ আহিছে বাৰু। এইফালে বাচমতি হ'ল এইখিনি। এই মাজত অকণমান তেওঁ কালাৰটো অকণ হেৰি হৈ আছে, তো আৰু এবাৰ মাৰিবলগীয়া হ'ব পাৰে চাগে। এইফালৰখিনি গ্ৰোথটো ভালে দেখিছোঁ। তো আৰু আপোনালোকক দেখাইছিলোঁ যোৱাবাৰ হালধিখিনি চাফা কৰি আছে বুলি ভিডিঅ'ত কৈছিলোঁ। এইপিনে হালধি আছে, চাফা কৰিলে গোটেই হালধিখিনি চাফা কৰি দিয়া হ'ল। এতিয়া চাফা কৰি পিনি এতিয়া হালধিখিনি মুকলি কৰি ইয়াত গোবৰ দি দিয়া হৈছে। ইপিনে ইয়াত গোবৰ দি থকা হৈছে, ইয়াত ইপিনে চব গোবৰে দি থকা হৈছে এইফালে। আৰু এইফালে এই পাছফালৰ পুখুৰীটোত মানুহ বিশেষকৈ নাহৰ কাৰণে পূৰা বগলী মাছৰোকা আহি পৰি পূৰা মাছ খাই থাকে। এইফালেও এটা পুখুৰী আছে, এইপিনে দেখিছে গোটেইখিনি উৰি গৈছে এইফালে। এতিয়া এইফালে এইটো ইমান ডাঙৰ নহয়, এইটো আগৰটো বেছি ডাঙৰ। এইফালে এইখিনি ভীমকল হয়, এইফালে ভীমকলৰ পাত দৰকাৰ হয় খুব, নামঘৰত প্ৰসাদ খাবৰ কাৰণে খুব পাতখন ডাঠ হয়, চবফালে দৰকাৰ হয়, ভোজ খাবৰ কাৰণে, প্ৰসাদ খাবৰ কাৰণে। আৰু ইয়াতে প্ৰায় আপোনাৰ আছে 200-300 মান হালধি আছে ইয়াত এইখিনি চাফা কৰি দিয়া হ'ল। আৰু আগফালে আপোনালোকক লৈ যাওঁ বলক। আৰু এইটো চাইডে দেখিছে গোটেই কবি পুলি, ইয়াতে কবিৰ কামখিনিয়ে কৰি আছিলোঁ। আপোনালোকক কৈছিলোঁ এইপিনে হাল বালোঁ, বাহিৰত হাল বাই পিনি কবিখিনি ৰোৱা নহ'ল, খুব বোকা হৈ গ'ল। এইখিনি বৰষুণ দি আছিলে, তো এইটো চাইডে ভিতৰে কবি ৰুই আছোঁ, এইখিনি কাম কৰি আছিলোঁ এইকেইদিন। এইফালে ইয়াত কবি দেখিছে, এইফালে এইখিনি হৈ গ'ল আপোনাৰ বন্ধাকবি। আৰু এইটো চাইডে এইখিনি ফুলকবি, এইখিনি বন্ধাকবি, এইখিনি ওলকবি, এইখিনি বন্ধাকবি, এইখিনি ফুলকবি। তো এইখিনি গোটেইখিনি ইয়াত ৰোৱা হ'ল। এইখিনি ৰুবলৈ বাকী আছে, পুলিবিলাক ডাঙৰ হৈ যোৱাৰ কাৰণে বেলেগ এটা জেগাত ৰুলোঁ। আপোনালোক দেখাম এবাৰ কোনটো জেগাত ৰুলোঁ। আধা ইয়াতে ৰুইছোঁ, 400-500 মান পুলি গ্ৰীণ হাউচৰ ভিতৰত এইপিনে ৰুইছোঁ। ইয়াত খালি আপোনাৰ ফুলকবি হয়, বাকীখিনি এইপিনে পালেং আছে। এইপিনে বাকী আপোনাৰ দেখিলোঁ ঢেৰুৱা চেৰুৱা আছিলে, গোটেইখিনি উঠাই দিয়া হ'ল। এতিয়া বৰ্তমান গ্ৰীণ হাউচৰ ভিতৰত পালেং আছে আৰু কবি আছে। কবি আপোনাৰ ৰোৱা এতিয়া ধৰক এইটো 3-4 দিন হৈছে। ৰোৱা আপোনাৰ ঠন ধৰা নাই, ভালকৈ ঠন ধৰিব এইখিনি আপোনাৰ 3-4 দিনত। কবিখিনি পুলিখিনি অকণমান বেয়া হৈ গৈছিলে, বেছি ডাঙৰ হৈ গ'ল, বৰষুণত আৰু বাহিৰত ৰুব নোৱাৰিলোঁ। তো এইটো ইয়াতে ৰুবলগীয়া হ'ল, বাহিৰত এতিয়া বৰ্তমান ৰুব পৰাই নাই। তো এতিয়া এইখিনি এইটো চাইডে বেঙেনা লগাই থোৱা আছে, এইটো চাইডত এইখিনি বেঙেনা পচাই থোৱা আছিলে। পচাই থোৱাৰ পিছত ইফালে খান্দি এইপিনে এইটো চাইডে মানে ৰুই দিয়া হ'ল। বেঙেনা গ্ৰোথটো ভাল হৈছে, আৰু বাকী বেঙেনা খেতিখিনি দেখাম ভিডিঅ'টোত আগবাঢ়ি যাওঁ বলক। আৰু এই গ্ৰীণ হাউচৰ চাইডে দি থোৱা পুলিবিলাকো ডাঙৰ হৈছে। এইটো আপোনাৰ কেৰেলা হ'ল এইখিনি, এইটো চাইডে 2-3টামান ইয়াত মৰিলে। এই গেপটো যোনটো দেখিছে 3টামান আছিলে, এইটো চাইডে 6টা কেৰেলা পুলি এইপিনে দি থোৱা আছে, 10টামান দিছিলোঁ। তো এইটো চাইডৰ গেপটোত মৰি গ'ল। এইপিনে দেখিছে আপোনাৰ বোকা শেষ হোৱাই নাই, বৰষুণ ভালকৈ এৰাই নাই এইফালে। আৰু এইফালে এইকেইদিন এইখিনি চাফা কৰি থকা হৈছিলে, এইফালেও চাফা কৰিলোঁ। দেখাই যাম বলক, ভিডিঅ'টোত আগবাঢ়ি যাওঁ। আৰু একচুৱেলি যোনটো চাইডত কবি খেতি কৰিম কাৰণে জেগা উলিয়াইছিলোঁ, সেইখিনি আপোনাৰ শুকাইছে বাৰু, ইমান নুশুকোৱা নহয়। চিপচিপীয়া বৰষুণ দি থকাৰ কাৰণে পিছত পানী জমা হৈছে কাৰণে অকণ বোকা হৈ আছে। একচুৱেলি ইয়াতে কবি খেতি কৰিম বুলি জেগা উলিয়াইছিলোঁ। কবি যিহেতু বহুত পইচা হৈছিল, তো
এতিয়া ইয়াত পিছতীয়া কৰিব লাগিব, আগতীয়াখিনি বেলেগ জেগাত কৰিলোঁ, গ্ৰীণ হাউচৰ ভিতৰত গ'লোঁ আৰু পিছফালে জেগা এটাত কৰিলোঁ। এইটো ফালেও হাল বাই থোৱা আছিলে, আপোনাৰ এইটো ছাইডেও হাল বাই থোৱা আছিলে। তো এইটো ছাইডে এতিয়া বেলেগ জিকা টিকা লগাই দিম আৰু যি আছে বেলেগ। এইটো ছিজনেল খেতি, কবি এতিয়া ছিজন আহি আছে, তো আগতীয়া কৰিম বুলি ভাবিছিলোঁ। সেইটো দেখিছে কল এইবিলাক লাগি আছে, গোটেইটো ছাইডত কল লাগিয়ে আছে এইফালে। আৰু এইপিনে দেখিছিলে প্ৰথমতে কোমোৰা আছিলে, এইবিলাক কোমোৰা এতিয়া আপোনাৰ কোমোৰা জাত শেষ হ'ব হ'ল আৰু কোমোৰা গছো মৰি গ'ল। তো এইবিলাক গছবিলাক উঠাই আছোঁ, এইবিলাক গোটেইখিনি খান্দি দিলোঁ। জাষ্ট এই ওপৰত হচলে ৰখা কোমোৰাকেইটা এনেকৈ ৰাখি থোৱা হৈছে, ওপৰত আৰু 2-এদিন ৰাখি পিনে সিহঁতক উঠাই দিম। এইটো ছাইডে কোমোৰা ইমান নাই, এইটো এটা আছে আৰু ইফালে এটামান আছে। গোটেইডোখৰ এইপিনে খান্দি মাটি উলিয়াই দিয়া হ'ল। ইয়াতো কবি লগাম এইটো ছাইডে, যিহেতু আপোনাৰ এইফালে পানীৰ হেৰিৰ কাৰণে লগাব পৰা নাই, তো এইটো ছাইডে লগাব লাগিব। আৰু এইফালে আপোনালোকক দেখাইছিলোঁ বেঙেনা য'ত লগাইছিলোঁ, দেখিছে বেঙেনাখিনি বহুত ধুনীয়া গ্ৰ'থ হৈছে। আৰু এইফালেতো বেঙেনা লগাই ষ্টাৰ্ট কৰিলে, এইটো ইয়াত লাগি আছে এটা, এইটো আপোনাৰ ৰাউণ্ড শ্বেপ বেঙেনাটো হ'লে, দীঘলীয়াটো নহয়, গোল বেঙেনাটো হ'লে। আৰু এইফালে লাগি আছে, এইটো চবতে গোবৰ দি থোৱা হৈছে, খানি গোবৰ দি দিয়া হ'ল। আৰু ছাইডত অলপ মেনিয়ৰ দি দিয়া হ'ল, ইউৰিয়া দিয়া হ'ল ছাইডে। আৰু এইফালে ইয়াত আপোনাৰ এইটো কোমোৰা চাং দেখিছে, এই কোমোৰা কোমোৰা গোটেইখিনি মেচিয়ৰ হৈ গ'লে, গছবিলাকো মৰি গ'ল। এইখিনি গোটেইখিনি উঠাই দিম এতিয়া। এইখিনি উঠাই আপোনাৰ ইয়াতে যি ডাঙৰ ভেটি বনাই থোৱা দেখিছে এইকেইটাহঁত, ইয়াতে পিনে জাষ্ট লাও দিম এতিয়া। ইয়াতে লাও দিব লাগিব, কাৰণ কেতিয়া কোমোৰা ছিজন গ'ল, ইয়াতে যিমান য'ত কোমোৰা দিয়া আছিল, য'ত কোমোৰা ভেটি আছিল, চবতে লাও দিম। আৰু এইফালে দেখিছে, এইফালেও বেঙেনা ফুলি আছে। এইটো ছাইডে কেইটামান এইকেইটা পিছত ৰোৱা হয়, ডাঙৰ হোৱা নাই। এইকেইটা প্ৰথম যোনকেইটা ৰুইছিলোঁ সেইকেইটা ডাঙৰ হ'ল। আৰু এইটো ছাইডেতো বেঙেনাটো আপোনাৰ ডাঙৰেই হৈছে, সেইটো আৰু একো পোকে ইনফেক্ট কৰা নাই এতিয়ালৈকে। গোবৰে দি থোৱা হৈছে, অকল দৰৱ মাৰিবলগীয়া হোৱা নাই। বহুতে কয় বেঙেনাক খুব পোকে দিগদাৰ কৰিব বা আমুক কৰি দৰৱ মাৰিবলৈ, ইয়াত যি দেখিছোঁ পোকে ইনফেকশ্যন একো কৰা নাই। আৰু এইটো ছাইডে চব বেঙেনাই দি আছিলে, আপোনালোকে দেখিছিল আগৰ ভিডিঅ'কেইটাত। আৰু এইটো ছাইডে যিমান যি কোমোৰা চাং আছে এইবিলাক গোটেইবিলাক আঁতৰাই দিম, চবতে লাও দিয়া হ'ব। আৰু এইফালে এৰাপাতটো ছিঙি নাইকিয়া হৈছে, কল কুমলীয়াবিলাক আছে, এইবিলাক এতিয়া এৰি পকিছে। চ' আপোনাৰ চব বুঢ়া এৰাপাতবিলাক খুৱাবলগীয়া হৈছে। তো এইটো ছাইডে এৰাপাত নাইকিয়া হৈ গৈছে। আৰু সেইটো ছিজনত খুব বেছি আগত থকা এৰাখিনি মৰিও গ'ল, আৰু কিছুমান কাটিও দিলোঁ। এইটো ছিজনত খুব এৰাবিলাক মৰি যায়। এৰাটো আপোনাৰ ইমান বেছি দিনো নাথাকে, এটা ছিজন 2টা ছিজন এনেকৈ থাকে, তাৰপিছত মৰি যায়। জাতটো ভাল হ'লে হেৰি হয়, অকণমান দিন থাকে। আৰু এইফালে দেখিছে, এইফালেও বেঙেনা ফুলি আছে, এইপিনে 2-3টাকৈ ফুলি আছে, এইপিনে লাগা ষ্টাৰ্ট কৰিব। এইটো ছাইডে গোটেইখিনিতো লাগিলে, আপোনালোকক দেখাইছিলোঁ। আৰু পিছফালে আপোনালোকক লৈ যাওঁ, কবি খেতি ক'ত কৰি আছোঁ আপোনালোকক দেখুৱাম। ভিডিঅ'টো বৰ এটা বেছি দীঘলীয়াও নকৰোঁ। আৰু আপোনালোকক কৈ আছিলোঁ পিছফালে কবি খেতি কৰাৰ কথা, জেগাৰ অভাৱ নাই, একচুৱেলি বৰষুণৰ কাৰণে ইয়াত কৰিবলগীয়া হ'ল। আৰু পলুঘৰ যোনটো আছিলে তাতে এবাৰ ওলকবিখিনি লগাই দিবলগীয়া হ'ল। মানে বেছি ডাঙৰ হৈ গ'লে পুলিখিনি পিছত ৰুলেও কবিটো যিমান টাইমত লাগিব লাগে নালাগে, বা যিমান ডাঙৰ হ'ব লাগে নহয়, এটা টাইমতে ৰুব লাগে পুলিখিনি। তো চ' টাইমটো পাৰ হৈ যোৱাৰ কাৰণে, পাৰ হ'বলৈ নহ'ল, কিন্তু ৰখি দিয়াহেঁতেন পুলিখিনি ডাঙৰ হৈ গ'লহেঁতেন, এতিয়া লগাইও ইমান এটা লাভ নহ'লহেঁতেন। তো চ' ইয়াতে খান্দি পিনি ইয়াতে লগাই দিলোঁ পিছফালে। ইয়াতে আছে আপোনাৰ 500-550 পুলি আছে ইয়াতে, এইটো ছাইডত। মাজে এটা বেয়া কৰিছে পৰুৱাই, সেইখিনি খাজি দিয়া হৈছে। পুলি আপোনাৰ 2000মান পচাইছিলোঁ। ফুলকবি আপোনাৰ 600মান হ'ব, বন্ধাকবি 700-800মান হ'ব। তো এইটো ছাইডে অকল ওলকবি ৰোৱা হৈছে, বন্ধাকবিখিনি ৰুব হোৱা নাই। বন্ধাকবি অকণমান পিছতীয়া হ'লেও একো নাই, কিন্তু ওলকবি আপোনাৰ আগতীয়াকৈ ৰুই দিব লাগে। আৰু ওলকবি বহুত বেছি পানী পালেও লগাৰ পিছত ফাটি যায়। তো এইটো ছাইডে ইয়াতে টিঙো আছে, প্ৰটেকশ্যনো হ'ব। সেইফালে গ্ৰীণ হাউচৰ কাপোৰ লগাই থোৱা আছে। তো এইটো ফালে আছিলে এইখিনি কবি। এইবাৰ পলু ঘৰটো ৰিজাৰ্ভ হৈ যোৱাৰ কাৰণে পলু এইবাৰ ইয়াতে কৰিম বুলি ভাবি আছিলোঁ। এইটো এইফালে আঁঠুৱা লগাই থোৱা আছে, কেইদিনমানৰ পিছত আঁঠুৱা লগাবলগীয়া হ'ব। আৰু 2-এদিনত লগাবলগীয়া হ'ব। আৰু এইবাৰ পলুটো আপোনালোকক দেখাই আছোঁ, চব কালাৰটো কিমান বেলেগ। এইটো ব্লু কালাৰ হয়। আৰু এইবাৰ দুজাত আছে পলু, এইটো আপোনাৰ ব্লু কালাৰ হয়। এইকেইটা লাইনিংকেইটা দেখিছে, এইকেইটা ব্লু কালাৰ। আৰু এইটো এটা আছে য়েল্লো, এইটো আগতে দেখিছে আগৰ ভিডিঅ'বিলাকত, কিন্তু এইটো এবাৰ ইউনিক কালাৰ আহিছে পলুটো। এইটো আপোনাৰ সৰুৰ পৰা এনেকুৱাই হয়। এইটো এটা ষ্টেজ 3 হয়, এইটো ষ্টেজ 4 হ'ব, আৰু 5ত আপোনাৰ হেৰি হৈ যাব। তো মেক্সিমাম এবাৰ এইটো কালাৰে আছে। আৰু এৰাপাত দেখিছে, তাৰ ছিঙি আনিছিলোঁ, এতিয়া তাৰ পৰাই ছিঙি আনিছিলোঁ অলপ আগত। আৰু এইফালে ষ্টক কৰি থোৱা আছে। এইবাৰ বেছি নাই পলু, 600-700মান আছে, ঘৰত খাবৰ কাৰণে কৰা হৈছে। আৰু তাত পলু ঘৰটো ৰিজাৰ্ভ হৈ যোৱাৰ কাৰণে তাত এবাৰ কৰিব নোৱাৰিলোঁ। তো এইটো ঘৰতে ভাবি আছোঁ কৰিম বুলি, সেইটো ছাইডে মিলাই মেলি এবাৰ কৰিব লাগিব। 1-2 হাজাৰমান বেছি কৰিব লাগিব, তাত বেছিকৈ ধৰিব। এই দেখিছে এইবিলাক লাষ্ট ষ্টেজ হয়, এইটো মেচিয়ৰ হৈ যাব 2 এদিনত।
আৰু এইবিলাক হৈ যাব, কিন্তু এইকেইটা আৰু চাইজটো বহুত ডাঙৰ হ'ব, যোনকেইটা আপোনালোকে ব্লু দেখিছে এইটো চাইজ বহুত ডাঙৰ হ'ব। তো ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'বিলাক চাই ভাল পাইছে যদি চেনেলটো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'বিলাকত কমেণ্ট কৰি যাব। তো আজিলৈ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। জয় অসম, জয় শ্ৰীৰাম।